পিকনিক বুলি কওঁতে চাগে ভাবিছে আৰু ন মানে আমি আচলতে ঘৰৰ ওচৰৰ গোটেইকেইটা ল'ৰা ছোৱালীয়ে 31 ডিচেম্বৰ দিনাখন এনেদৰে পথাৰতে এসাঁজ খাওঁ। এইফালে পাচলি কুটা পৰ্ব চলিলে ছোৱালী কেইজনী। তাৰপাছত মই আৰু আমাৰ ওচৰৰে বা দুইজনীয়ে টেপতে বোলো পাচলিখিনি ভালদৰে ধুই কৰি দিওঁ। তাৰপাছত চাহ বাকিলে যিহেতু চাহ একাপ খাই ল'ব লাগিব। এইফালে ৰাইজে পুৰা খোৱাত ব্যস্ত আৰু লগতে ময়ো খাই আছোঁ আৰু দেই। আৰু এইফালে পনীৰ কাটিছে আৰু মোৰ বা তাই বনাই আছে চব্জি আৰু অন্যফালে সকলো বহি আছে। আৰু তাৰপাছত মোৰ ভাগত পৰিলে আচলতে বেঙেনা ফ্ৰাই কৰিবৰ কাৰণে, গতিকে এইফালে বেঙেনা কাটিছোঁ, লগতে কেপচিকাম সেইফালে কাটি কৰি লৈছোঁ। আৰু এইফালে ৰাইজে বনাই আছে পনীৰ, আৰু পনীৰ বনাই কৰি আজৰি হৈ বনোৱা হ'ব আচলতে বেঙেনা ফ্ৰাই। এইফালে ভাগত পৰি গ'ল মানে দায়িত্বত, আকৌ এইফালে ময়ো লাগি গৈছোঁ। আৰু যদিও আমাৰ নিৰামিষ এসাঁজ এনেদৰে খাওঁ ওচৰৰ আৰু ঘৰৰ আটাইকেইটা ল'ৰা ছোৱালীয়ে লগ হৈ, কিন্তু বহুত বেছি ভাল লাগে। এফালে খানা ৰেডি, আমি ইফালে কাগজ পাৰি দিছোঁ আৰু ইফালে প্ৰথমতে বহিলে আমাৰ ল'ৰাকেইটা, আৰু তেওঁলোকে খোৱাৰ পাছত আৰু ছোৱালীকেইজনীৰ ভাগত পৰে। এইফালে আমি সজাই কৰি ল'লোঁ আৰু এতিয়া খাই কৰি লওঁ। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই এভৰিৱান। এইফালে দুখনমান ফটো, আৰু আপোনালোকলৈও নতুন বৰ্ষৰ হিয়াভৰা শুভেচ্ছা থাকিলে, আৰু আশাবোৰ ৰঙীন হওক আৰু মোক এনেদৰে মৰম দি যাব। তেনেহ'লে আজিলৈ আহিছোঁ।